এভৰিৱান, কি খবৰ চবৰে? আশা কৰোঁ চবৰে ভাল। আমাৰ ইয়াত এতিয়া বৰ্তমান ঈদ হলিডেজ চলি আছে। আহকচোন চাওঁ আমি ঈদ হলিডেজত কি কৰিলোঁ, ক'ত ক'ত গ'লোঁ আৰু কি খালোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাবলৈ সাজু হ'লোঁ, গাড়ী উলিয়াই আছে আৰু এতিয়া আমি যাম। বহুত হাৱা দিছে, ইমান গৰমো বহুত গৰমো আছে। এই গৰমটো এতিয়া থাকিবই ছেপ্টেম্বৰলৈকে এনেকেই। আমাৰ ইয়াত আজি ঈদ হয়, সেইটো কাৰণে ৰাস্তাবোৰ একদম খালী আদাৰৱাইজ বহুত ভিৰ থাকে। ইণ্ডিয়াতকৈ এদিন আগে আমাৰ ইয়াতে ঈদ হয়, চাউদিৰ লগত একেলগে ছেম ডে' হয় ঈদ। আহি এখন ৰেষ্টুৰেণ্ট আহি পালোঁ। আজি দুপৰীয়া সাঁজটো ইয়াতে খাম। এয়া আমি বহি আছোঁ, চব ভোকত লেবেজান হৈ গৈছে। তাৰপিছত সেয়াই আৰু এতিয়া অৰ্ডাৰ কৰিছোঁ, বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ। এয়া চুপ আহি পাইছে। চুপটো খাই বহুত ভাল লাগিল, অলপ ইউনিক হয়, চিকেন চুপে হয় কিন্তু অলপ ইউনিক হয়। ফাৰ্ষ্ট টাইম খাইছোঁ এনেকুৱা। এয়া আমাৰ হায়দৰাবাদী বিৰিয়ানী আহি পালে। আজি যিহেতু ঈদ, সেইটো কাৰণে আমি চিকেন হায়দৰাবাদী বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ। বৰ ভাল আছিল বিৰিয়ানীটো, খাই বহুত ভাল লাগিলে। এয়া হ'ল ৰাইতা, তাৰপিছত তাৰ লগতে এটা কাৰী দিছে বিৰিয়ানীৰ লগত খাবৰ কাৰণে। তাৰপিছত এয়া হ'ল পায়সমটো বৰ টেষ্টি। চাউথ ইণ্ডিয়ান পায়সমটো খাই বহুত ভাল লাগে, বৰ ধুনীয়াকৈ বনায় তেওঁলোকে। এয়া মোৰ প্লেটখন সজাই ল'লোঁ। মই বিৰিয়ানী লৈছোঁ, চালাড লৈছোঁ, অলপ ৰাইতা ল'ম এতিয়া। এয়া ৰাইতা ল'বলৈ সাজু হৈছোঁ আৰু ল'লোঁ। লৈ মেলি এয়া এতিয়া ধুনীয়াকৈ মই সানি পেলাই খাবলৈ ষ্টাৰ্ট কৰোঁ আৰু। আপোনালোকেও খাব নেকি বাৰু মোৰ লগত? এয়া অকণমান খওক। তাৰপিছত আমি খাই বৈ ধুনীয়াকৈ আমি য'লৈ একচুৱেলি আজি আহিছোঁ, আমি যি চাম বুলি, সেইটো এটা মলত আছে, মল অফ ওমান নামটো। সেই মলটোৰ ভিতৰতে আছে স্ন' ওমান। আমি আজি স্ন' ওমানলৈ আহি আছোঁ। এয়া চাওক, অকণমান মলৰ দৃশ্য অকণমান দেখুৱাই দিছোঁ কেনেকুৱা জাষ্ট আমি সোমাই আহিছোঁহে মলটোৰ ভিতৰলৈ। এতিয়া আমাৰ য'ত যাম স্ন' ওমানটো ওপৰলৈ আছে, সেইটো কাৰণে অকণমান বিচাৰিব লগা হৈছে ক'ত আছে একজেক্টলি। এইটো মললৈ আমি আজি ছেকেণ্ড টাইম আহিছোঁ। ফাৰ্ষ্ট এদিন আহিছিলোঁ যেতিয়া এই জাষ্ট মলটো অ'পেন হৈছিলেহে, তেতিয়া ইমান একো বেছি নাছিলে, তেতিয়া স্ন' ওমানটো খোলা হোৱা নাছিলে ইয়াতে। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, ওপৰতে আছে, ওপৰ ফ্ল'ৰটোত। সেয়া তাকে গৈ আছোঁ আৰু তালৈকে। ল'ৰাই খুব ভাল পাইছে, সৰুটোৱে। ডাঙৰটোৰতো এক্সাইটমেণ্ট লেভেল একেবাৰে হাই, সৰুটোৱে ইমান বুজা হোৱা নাই, তাৰ ধৰিব পৰা নাই কেনেকুৱা কি ফিল কৰিছে। ষ্টিল বিচাৰিয়ে আছোঁ। সেয়া আৰু অলপ এনেই দেখুৱাই দিছোঁ চবকে মলটোৰ হেৰিখিনি। ফাইনেলি আমি স্ন' ওমান আহি পালোঁহি। ছুপাৰ এক্সাইটেড। চাওঁ এতিয়া ভিতৰত গৈ কি হয়, দেখাম আপোনালোকক চবকে। ৱাও, ৱেলকাম টু স্ন' ওমান। বৰ মজা লাগিছে দেই দেখি পেলাই। মোৰ লাইফৰ ফাৰ্ষ্ট টাইম স্ন' দেখা পাইছোঁ এনেকৈ।
মোৰ লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো, ল'ৰাকেইটাৰো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। ডাঙৰটোতো ছুপাৰ এক্সাইটেড, সৰুটোৱে বৰ এটা এতিয়ালৈকে ভাল পোৱা নাই, সি মানে অকণমান থুনথুনাই আছে, কিন্তু বহুত ধুনীয়া লাগিছে দেখি। ভিতৰত তামাম ঠাণ্ডা, চাওকচোন মোৰ মুখৰ পৰা ধোঁৱা ওলাই গৈছে। আমি ইয়াতে ওমানত এনেকুৱা নাপাওঁ, এনেকুৱা ঠাণ্ডা নাপাওঁ যে মুখৰ পৰা ধোঁৱা ওলাব লগা হয়। আৰু যেতিয়া আমি অসমলৈ যাওঁ, মানে ডিচেম্বৰত যোৱা হয়, জানুৱাৰী ফাৰ্ষ্ট উইকত ঘূৰি আহোঁ, তেতিয়াও ইমান ঠাণ্ডা নপৰে। আমি ঘূৰি অহাৰ পিছতহে অসমত ঠাণ্ডা পৰে, সেইটো কাৰণে মানে ইমান চিলিং ঠাণ্ডাটো পোৱা নাযায়। ইয়াতে পাইছোঁ কাৰণে বিৰাট মজা লাগিছে, ময়ো বহুত হেপ্পী। ল'ৰাটোক অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ যে তুমিও অলপ খেলা। দেৱাংশক আৰু আজি কোনে পায়, ফুল মস্তি তাৰ। কিমান যে দিনৰ পৰা কৈ আছিলে বোলা পাপা যাওঁ যাওঁ বুলি, আমিয়ে ৰখাই থৈছিলোঁ তোমাৰ যেতিয়া ছামাৰ ভেকেশ্যন আহিব তেতিয়া যাম বুলি, তেতিয়াহে মজা লাগিব। এতিয়া তাৰ ছামাৰ ভেকেশ্যন চলি আছে, চ' সেইটো কাৰণে পূৰা আহি গৈছোঁ আৰু। বৰ ঠাণ্ডা দেই ভিতৰত। মই এতিয়া মানে ভৰি চৰি মোৰ যিহেতু বুটছ পিন্ধি আছোঁ, ইয়াতে গোটেই ড্ৰেছটো দিছেই, ষ্টিল মানে ভৰিবোৰ ঠাণ্ডা হৈছে যেন ফিল কৰিছোঁ আৰু। মুখখনো মানে এতিয়া হাঁহিবলৈ মানে খুলিবলৈ অলপ দিগদাৰেই হৈছে, লাহে লাহে মানে কাম নকৰাৰ নিচিনা টাইপ হৈ গৈছে আৰু। এয়া আমাৰ দেৱাংশ গৈ আছে, এতিয়া সি ওপৰত শ্লাইড কৰিব। সি শ্লাইড কৰি ইমানেই ভাল পালে যে 2-3বাৰমান কৰিলে। এতিয়া আমাৰ আয়ান স্লেজত, কি মজা। ময়ো কিন্তু পিছত থকা নাই দেই, ময়ো স্লেজত বহিলোঁ, আয়ানছ আৰু মই। এতিয়া হাজবেণ্ড গৈছে শ্লাইড কৰিবৰ কাৰণে, যাব বিচৰা নাছিলে। মই কৈছোঁ বাৰে বাৰেতো আমি ইয়ালৈ নাহোঁ, তো আহিছোঁ যেতিয়া গোটেইখিনি কৰি গ'লেই হ'ল আৰু, যাতে পিছত ৰিগ্ৰেট ফিল নহয় কিয় নকৰিলোঁ বুলি।
এতিয়া ফাইনেলি মোৰ বাৰী মই গৈ আছোঁ কেনে মজা লাগিব ভাবিয়ে ভাল লাগিছে ওপৰৰ পৰা তললৈ একদম স্লাইড কৰি আহি যাম এইটো এটা বেলেগ এটা এক্টিভিটি কৰিবৰ কাৰণে দেৱাংশ গৈ আছে এইটো বৰ মজা লাগে এটা বল আছে মানে আপোনাৰ ট্ৰান্সপাৰেণ্ট বল এটা তাৰ ভিতৰতে মানুহটো সোমাই যোৱাৰ পিছত ওপৰৰ পৰা ঠেলি দিয়ে তললৈ আহি পৰেহি তাৰমানে আৰু মানুহটো শুই থকা পজিশ্যনত থাকা যায় তাৰ ভিতৰত তাৰপিছত তেনেকৈ শুই থাকিয়ে মানে জাম্প কৰি তাৰ ভিতৰতে বলটোৰ ভিতৰতে জাম্প কৰি আহি পেলাই তলত পায়হি আৰু সেইটোৱে বস্তুটো এক্টিভিটিটো সেইটো এতিয়া দেৱাংশৰ টাৰ্ণ সি সোমাব তাৰ ভিতৰত বলটোৰ ভিতৰত কিন্তু মোৰ তাৰ ভিডিঅ'টো কৰা নহ'লে তললৈ যোৱা বিকজ মোৰ তেতিয়াই এটা ফোন আহি গ'ল সি তাৰ যেতিয়া টাৰ্ণটো আছিল তেতিয়াই ফোন এটা আহি যোৱাৰ কাৰণে মই তাৰ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ মোৰ ভিডিঅ'টো কাট হৈ গ'ল ইয়াতে বেলেগ বাচ্চাবিলাকে স্কেটিং কৰি আছে ধুনীয়াকৈ আমি বেক টু চেঞ্জিং ৰুম আমাৰ হৈ গ'ল আৰু এতিয়া আমি লেভেল 3লৈ গৈ আছোঁ তাতে আমাৰ গাড়ীখন পাৰ্ক কৰা আছে সেইটো কাৰণে আমি এতিয়া লেভেল 3লৈ গৈ আছোঁ বৰ্তমান তাৰপিছত আৰু কিবা এটা খাবগৈ লাগিব বহুত ভোক লাগিছে আমি এতিয়া আহি পালোঁ আল ইস্তানবুলি কফি শ্বপ এখন টাৰ্কিছ হয় টাৰ্কিছ কফি শ্বপ হয় আৰু আমি ইয়াতে এতিয়া শাৱাৰ্মা খাম ওমানৰ আপোনাৰ ইয়াতে ওৱান অফ দ্য বেষ্ট শাৱাৰ্মা পায় বুলি ক'ব পাৰি বহুত টেষ্টি হয় বিৰাট ভাল লাগে খাই ইয়াৰ শাৱাৰ্মাটো ভাগৰ লাগি অৱস্থা নাই 3 ঘণ্টা তাৰ ওমানৰ ভিতৰত আমি থাকিলোঁ এতিয়া আমাৰ অপজিটতে আমি য'ত পঢ়িছোঁ তাৰ অপজিটতে এখন পাৰ্ক আছে এইখন পাৰ্কত কি ধুনীয়াকৈ সেয়া চলি আছে চাওকচোন ইমান ভাল লাগিছে বাচ্ছাই হওক ডাঙৰে হওক চবেই তাত গৈ খেলি আছে মানে সেইটোৱে আৰু দেখিবলৈ বৰ ভাল লাগিছে বস্তুটো এতিয়া আমাৰ শাৱাৰ্মা আহি পালে মস্ত ডাঙৰ শাৱাৰ্মা আয়ানছে নাখায় সেইটো কাৰণে আমাৰ 3টাৰ কাৰণে 3টা অৰ্ডাৰ কৰা গৈছে আয়ানছৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ তাকো সি খাবনে নাখায় ডাউটফুল বিকজ তাৰ বহুত টোপনি আহিছে এতিয়া আমি তিনিওটাই খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু বাপেক পিতেকে খাই আছে এতিয়া মোৰ বাৰী এনেকুৱা ভোক লাগিছে মানে কি খাওঁ কি নাখাওঁ তেনেকুৱা লাগিছে আৰু এতিয়া সেইটো কাৰণে এইটো খাবলৈ লৈছোঁ একদম এতিয়া মুখখন মই ডাঙৰকৈ খুলিম ডাঙৰকৈ বাইট এটা ল'ম যাতে মোৰ ফাৰ্ষ্ট সেইটোতে তৃপ্তি পাওঁ আৰু খাই
মই ডাঙৰ বাইট এটা ল'লোঁ এতিয়া মজা লাগিছে খাই বঢ়িয়া ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হ'ল ইয়াতে সামৰণি মাৰিছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আয়াঞ্চু শুই গ'ল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব লাইক আৰু শ্বেয়াৰো কৰিব থেংক ইউ গুড নাইট